Welcome to my YouTube channel Story Time and Vlogs আৰু আজি গৈ আছো বখুন্দৈ চবলক আপোনালোকে মোৰ লগত আজি বখুন্দৈ থানালৈ যাম তো আঠজন মানুহে চাৰিখন বাইক চবলক আপোনালোকে মোৰ লগত পাৰ্টি কৰি আজি মানে বিৰাট পুৰা দিগদাৰ চবলক পাৰ হলো আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আকৌ আমচুৰিৰ পৰা অলপ পিছত আহি আছে ক'ত গ'লি হ'লে এইকেইটা আহি আছে বসুন্দৰী প্ৰৱেশ দ্বাৰ সুন্দৰ পৰিৱেশ বাইকত আহি জাষ্ট পাইছোঁহি বসুন্দৰী থান তো মোৰ লগত আহিছে এইটো বিশ্বদা হাততে দিয়া বিশ্বদা দুলাল দা আহি আছে আমাৰ পাৰ্থদা এইফালে বগা দীপজ্যোতি হাততে দিয়া ইয়াক আগতেও দেখিছে আপোনালোকে মই ডেকা এইটো চিন্ময় ডেকা আৰু জ্যোতিময় ডেকা আমাৰ পূৰা ফুল টিম আহি গ'ল এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম মুখত কিয় শুনি যায়
চাইডে চাইড কৰোণাৰ কাৰণে পূৰা প্ৰিপেৰেশ্যন কৰি থৈছোঁ। আমাৰ মাস্ক আছে, চেনিটাইজাৰ লৈ আহিছোঁ, হেলমেট পিন্ধি আহিছোঁ আৰু মাস্ক লগাই আহিছোঁ। প্ৰৱেশ দুৱাৰেদি সোমাম। প্ৰৱেশ দুৱাৰত লিখা আছে ঐতিহ্য মন্দিৰ শ্ৰী শ্ৰী মা বসুন্ধৰী থান। তুমি এতিয়া সোমাম। প্ৰৱেশ দুৱাৰেদি সোমাইছোঁ। পাহাৰ এখন পুৰা চাইডটো পুৰা শিল। আপোনালোকে ভিডিঅ'টো পষ্ট কৰি পঢ়ি ল'ব কি লিখা আছে তেতিয়াহ'লে দানৰ পৰিমাণ মানে দান দিয়া পৰিমাণটো চাগে পঢ়া নাই, আপোনালোকে পঢ়ি ল'ব। এখন চাৰ্ট আছে, কিহৰ চাৰ্ট নাজানো, দানৰ তালিকা নেকি, দাতাসকলৰ তালিকা। ভিডিঅ'টো পষ্ট কৰি পঢ়িব পাৰিব। লগৰকেইটা কোনফালে ক'বা লগৰকেইটা প্ৰৱেশ কৰিলে ওপৰলৈ উঠিলোঁ। ওপৰৰ পৰা এটা গুহা আছে, এই গুহাটো চাবলৈ গৈ আছোঁ। বলক তাক আগে দীপজ্যোতি পিছে পিছে আমি গুহাটো চাই লওঁ। খুলি লৈছোঁ মানে বহুত গৰম লাগিছে। ইয়াতে আমি বহুত দূৰে দূৰে আছোঁ, চ' মাস্ক পিন্ধা নাই। ইফালে ইফালে নহয় নেকি, ৰাস্তাই নাজানো, চাই আছোঁ। ত' এইটোৱে বুলি কৈছে, হয়নে নহয় নেজানো। বহুত গৰম দেই, বহুত গৰম পৰিছে। মন্দিৰ বনাব, মন্দিৰটো বনোৱা নাই, বিশেষ গুহা নহয়, গুহা বুলি ক'ব পৰা যায়। বিষ্ণু মন্দিৰ তো গুহাটোৰ পৰা ওলাই আহিলোঁ। এই মন্দিৰটো বন্ধ আছে। কৃষ্ণ ডাইৰেক্ট হৰি গৌৰী নাথ থান, হৰি গৌৰী থান। বলক গৈ আছোঁ আগুৱাই, কোনফালে যাওঁ চাই লওঁ। তললৈ নামি আছোঁ, তলৰ পৰা আকৌ ইফালে যাম। বলক আপোনালোকে মোৰ লগত শিলৰ ওপৰৰ পৰা গৈ আছোঁ। ওপৰত আহি গ'লোঁ। ইয়াৰ পৰা এইখন নদী নেকি? নদী ন, নদী আকৌ মন্দিৰকেইটা দেখুৱাম। পানী অকণ খাই লওঁ।
হাই হাই এটা দি দিয়া হাই 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 লগত আছে মোৰ লগৰকেইটা মানে গোটেইকেইটা মোৰ দাদাই হয় মোতকৈ ডাঙৰ হয় বয়সত দাদা বিচনা এইটো বিচনা শিৱস্থান সেৱা কৰিমে আহি পেলাই গোটেইকেইটা দেখুৱাই দিম মূৰ্তিটো এনেকুৱা নহয় তো এনেকুৱা কি হ'ল ককা এজনে ক'ব আমাক আমি শুনি লওঁ গতিয়ে যেতিয়া তেওঁৰ পূজা ভাগত মানে গৃহত সোমাইছিল তথা মন্দিৰত সোমোৱাৰ অৱস্থাত এই গণেশক মানে গৰি কৰি থৈ গৈছিলে যেন এটা পৰুৱাইও মোৰ পূজাৰ সময়ত যেন মন্দিৰৰ ভিতৰত প্ৰৱেশ নহয় গতিকেহে মানে সেই গণেশক মানে সেইখিনি দৰ্জাৰ ফ্ৰণ্টত মানে ধৰি কৰি থৈ গৈছিলে তাৰ পাছতে ইতিমধ্যে এই কথাখিনি কিন্তু শিৱ তথা পাৰ্বতী আৰু গণেশহে এইখিনি কথা মানে সমালোচনা কিন্তু শিৱই নাজানে বাবাই গম পোৱা নাছিল তেওঁলোকে ভাবিছিলে যে শিৱই নজনাকৈ আমি এই কৰ্মখিনি কৰি মোক পূজাৰ ভাগটো শেষ কৰি যেন মই পূৰ্ণাংগ হিচাপত মই ওলাই আহিব পাৰোঁ কাৰণ দৌৰি ৰাখি আহিছোঁ গণেশক গতিকে ইয়াত আৰু কোনো মই ভাবিবলগীয়া নাই কিন্তু তাৰ আগমুহূৰ্তত শিৱই কিন্তু গোটেই ইতিহাসখিনি জানে পাৰ্বতী আৰু গণেশৰ ইতিহাস যেতিয়া জনাৰ অৱস্থাত শিৱই গণেশক গৈ সুধিলে যে পাৰ্বতী ক'লৈ গ'ল জানিও মানে সুধিছে প্ৰশ্নবোধক কৰিছে যে পাৰ্বতী ক'লৈ গ'ল গণেশ আৰু ইফালে মাতৃৰ মানে কথা আছে তেওঁ কোনো পধ্যেই মানে পৰুৱা এটা সোমোৱাও মানা আছে ইতিমধ্যে সেই কথাখিনি বাদ বিবাদ মানে যুক্তিতৰ্ক হৈ থকা অৱস্থাতে শিৱৰ ত্ৰিশূলত মানে গণেশ পোৱা যায় মানে মুণ্ডচ্ছেদ হোৱাৰ কাৰণতে তাৰ পাছত ইতিমধ্যে পাৰ্বতীয়েও মানে পূজা ভংগ মানে হৈ গ'ল পূজা ভংগ হ'ল তেওঁ মানে অন্তৰ্যামী দেৱতাসকল গতিকে হোৱাৰ পাছতেই তেওঁ পাৰ্বতীয়ে আহি দেখে যে শিৱৰ গণেশৰ মুণ্ড পৃথিৱী মা বসুমতীত পৰি আছে যেতিয়া নেকি পৰি থকাৰ অৱস্থাত পাৰ্বতীয়েও তথা গণেশক সেই মুণ্ড পৰি থকাৰ ৰূপটো দেখি পাৰ্বতী মানে কালীৰ ৰূপ মানে খঙত মানে তেওঁ একদম তীক্ষ্ণ ধাৰা হৈ পৰিলে যে মই কৰি গৈছিলোঁ কি আৰু হ'ল কি আৰু পৰাজয় হৈ গ'ল শিৱৰ হাতৰ ত্ৰিশূলত গম পালানে পিতাই গম পাইছোঁ এতিয়া গতিকে সেই সময়তে আকৌ শিৱইও দেখিলে তেওঁ ধ্যানতো দেখিলে যদি এই ৰূপত যদি মই যদি এৰি থৈ যাবলগীয়া হয় পুনৰ আৰু এই সংসাৰৰ মানে পাৰ্বতীয়ে নেৰাখে তেতিয়াহে সেই গণেশৰ ৰূপটো পাৰ্বতীয়ে তথা শিৱই ধাৰণ কৰিবলৈ পাৰ্বতীৰ ওচৰত দৰ্শন যে পাৰ্বতী তুমি মোৰ মহিমাটো চাই লোৱা তাৰমানে গণেশৰ মানে গোটেই চতুৰ্ভুজ ৰূপটো মানে অৱতাৰ ল'লে তেতিয়া পাৰ্বতীয়েও মানে শিৱৰ ওচৰত মানে প্ৰণাম ভাগ আগবঢ়ালে সেই সময়ত তথাচো এতিয়াও আমি নৰসকলক জানিবৰ কাৰণতে দেৱতাসকলৰ এই চতুৰ্ভুজ ৰূপবিলাক মানে অৱতাৰ হৈ আছে এইখিনি মোক ক'বলগীয়া মানে মন্দিৰটো স্থাপন কেতিয়া কৰিছিলে কিমান এই মন্দিৰটো স্থাপন তথা আমি ভক্তসকলৰ পৰা আমাৰ জ্যেষ্ঠ যিসকল ভক্ত তেখেতসকলৰ পৰা জনামতে আৰিমত্ত ৰজাৰ দিনৰে পৰা গৈ তো জনাল লহু বীৰৰ পৰা ধৰি বৰ্তমানলৈকে এই মন্দিৰ মানে ৰজা লগা মন্দিৰ হৈ আছে বহু বছৰ হৈছে
এইটো বুৰঞ্জীমূলক বুৰঞ্জীমূলক সেৱা কৰি এতিয়া ঘৰলৈ যাব ওলাইছোঁ তো আমি এতিয়া ঘৰলৈ যাওঁগৈ তো যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল আৰু এতিয়া আমি গৈ থাকোঁ